সংবিধান বাতিল করো, নাগরিকত্ব সংবিধান বাতিল করো, নাগরিকত্ব সংবিধান মানি লোৱা নহ'ব, নাগরিকত্ব সংবিধান মানি লোৱা নহ'ব। বিজেপি গভর্নমেন্ট, অমিত শাহ গভর্নমেন্ট, বিজেপি গভর্নমেন্ট, অমিত শাহ গভর্নমেন্ট, আমি না মানু, আমি না মানু, পুলিশ প্রশাসন গভর্নমেন্ট, অসম পুলিশ হুঁশিয়ার, অসম পুলিশ হুঁশিয়ার, পুলিশ প্রশাসন গভর্নমেন্ট, প্রশাসন গভর্নমেন্ট, অসম পুলিশ হুঁশিয়ার, অসম পুলিশ হুঁশিয়ার, পুলিশ প্রশাসন বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় ৰাজ্য চৰকাৰে যি বলপূৰ্বকভাৱে আমাৰ অসমৰ ৰাইজৰ ওপৰত কাহ জাপি দিবলৈ ওলাইছে, এই কাহ আমি অসমৰ ৰাইজৰ লগতে সদৌ অসম ছাত্ৰ সন্থাই কেতিয়াও মনা নাই আৰু ভৱিষ্যতেও নামানো। আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ, যেতিয়ালৈকে এই কাহ বাতিল নকৰিব তেতিয়ালৈকে আমি তীব্ৰ প্ৰতিবাদ আৰু গণতান্ত্ৰিকভাৱে আন্দোলন কৰি যাম।